খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰ বহুত ভাল। আজি মই আহিছোঁ আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি। গতিকে ভিডিঅ'টো চাই যাওক। ভিডিঅ'টো হৈছে যে আমাৰ একচুৱেলি আলমাৰীত আমাৰ মাইকী মানুহৰ এটা প্ৰব্লেম আছে। গতিকে আমাৰ আলমাৰীত যিমানেই কাপোৰ নাথাকক কিয়, কিন্তু আমাৰ কাপোৰ নাই, হয় নহয়? গতিকে আমাৰ কাপোৰ নাই। গতিকে মানুহজনক ক'লোঁ যে বিয়া আহি আছে, বিয়া ছিজন, গতিকে মোক কাপোৰ দুযোৰমান লৈ দিবা নেকি? তো মানুহটোৱে ক'লে ইমান কাপোৰ আছে, আকৌ কাপোৰ লাগে। উঠিলে খং, দিলোঁ কাটি কুটি কাপোৰকেইযোৰ মানে কাটি পেলালোঁ। তো ভাবিলোঁ কাটি কুটিটো পেলালে নহ'ব, কাপোৰকেইযোৰ নষ্ট নকৰোঁ। গতিকে সেই কাপোৰকেইযোৰ নতুন এটা ষ্টাইল দিব খুজিলোঁ। গতিকে আপোনালোকক দেখুৱাই যাওঁ কাপোৰকেইযোৰ কেনেকুৱা আছিলে আৰু পিছত মই কেনেকুৱা কৰিলোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই যাব। আৰু কমেণ্টত প্লিজ কিন্তু ক'ব নাপাব যে ডিজাইনটো কেনেকুৱা লাগিলে। অকণমান নতুনত্ব দিব বিচাৰিলোঁ পুৰণা কাপোৰকেইযোৰ, যিহেতু কাপোৰ আকৌ নতুনকৈ লৈ নিদিওঁ বুলি ক'লে, গতিকে উপায়টো নাই। সেই গতিকে পুৰণা কাপোৰকেইযোৰ নতুন কি ষ্টাইল দিলোঁনো চাই যাওকচোন। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইযোৰ হৈছে এযোৰ মাজটো সেউজীয়া আছিলে আৰু পতিটো এনেকুৱা আছিলে। গতিকে এইযোৰ কাপোৰ মই কাটি পেলালোঁ। আৰু এইযোৰত মই কেনেকৈ কি ডিজাইন কৰি লগালোঁ। প্ৰথমতে মই এযোৰ দেখাই লওঁ, তাৰপিছত আপোনালোকক মই ছেকেণ্ডযোৰ দেখাম। গতিকে চাওকচোন আৰু কেনেকুৱা লাগিছে ক'ব। এইযোৰ মই এনেকৈ খুলি ল'লোঁ, পতিটো প্ৰথমতে খুলি ল'লোঁ, তাৰপিছত পাৰ্টকৈ কাটি পেলালোঁ কাপোৰযোৰ। আৰু এনেকৈ পতিটো উলিয়াই পেলালোঁ, এনেকৈ কাটি পতিটো উলিয়াই পেলালোঁ। তাৰপিছত মই চাদৰৰ আগটো এনেকৈ পতিখিনি উলিয়াই ল'লোঁ, কাটি ল'লোঁ। তাৰপিছত মই মেখেলাখন যিহেতু চিলোৱা আছিলে, গতিকে পতিটো উলিয়াবলৈ কাৰণে মই মেখেলাখন চিলাইটো খুলি ল'লোঁ প্ৰথমতে। তাৰপিছত এনেকৈ কাটি তাৰ যিটো পতিটো সেইটো এনেকৈ কাটি পেলাই ল'লোঁ। উকা কাপোৰ এযোৰ আনি জাষ্ট এই পতিকেইটা তাত লগাই দিছোঁ। এইযোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে কওকচোন। জাষ্ট এনেই পতিটো লগাই দিছোঁ। আৰু এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ মই বৰ ধুনীয়া দেখিছোঁ। আপোনালোকে কেনেকুৱা দেখিছে? তাৰ কথা ক'বলৈ থাকি গ'ল। আপোনালোকে পুৰণা ফ্ৰেণ্ডবোৰ লগ পালে কেনেকুৱা লাগে? মোৰ বহুত ভাল লাগে। মোৰ পুৰণা ফ্ৰেণ্ডখিনিক লগ পালোঁ। মোৰ লগৰ এজনী ককায়েকৰ বিয়া আছিলে, তাত লগ পালোঁ মই অলপ ফ্ৰেণ্ড, আৰু মোৰ লগৰ এজনী বিয়া আছিলে, তাত লগ পালোঁ অলপ ফ্ৰেণ্ড। গতিকে তাত মই কেনেকুৱা ফূৰ্তি কৰিলোঁ, কি কৰিলোঁ, কেনেকুৱা ফটো মাৰিলোঁ আপোনালোকক দেখাম। আপোনালোকৰ পুৰণা লগৰখিনিক লগ পালে কেনেকুৱা কি ফূৰ্তি কৰে প্লিজ কমেণ্টত ক'বচোন। আৰু আমি এনেকৈ ফূৰ্তি কৰোঁ। আৰু লগৰকেইজনী বহুত দিনৰ মূৰত পাইছোঁ। অলৰেডি বহুতৰ বিয়া হৈ গৈছে, কেইজনীমান আছে। গতিকে প্ৰায় বিয়া পতাখিনিকে লগ পাইছোঁ, কিছুমান বিয়ালৈ আহিব নোৱাৰিলে। তো সেইখিনিক লগ পাই কেনেকৈ কি ক'ত কেনেকৈ কি ফূৰ্তি কৰিলোঁ আপোনালোকক দেখুৱাম, চাই যাব। আৰু আপোনালোকেও ক'ব আপোনালোকৰ লগৰবোৰক লগ পালে কেনেকুৱা ফূৰ্তি কৰে। আহকচোন চাই যাওক। আৰু এই উকা কাপোৰযোৰ, ৰঙা কাপোৰযোৰ মই কি কৰিলোঁ, কাটি কুটি কেনেকুৱা ৰূপ দিলোঁ, সেই ভিডিঅ'টো চাবলৈ কাৰণে পাৰ্ট 2 মই আপোনালোকৰ ওচৰলৈ আগবঢ়াই আছোঁ।